So, hello guys, welcome to my channel. আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এটা ফান্নি ভিডিঅ' ব্লগ। আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এটা কথা শুনি লওক, ভিডিঅ'টো স্কিপ নকৰিব, ভিডিঅ'টো ভালদৰে চাব, একদম ফান্নি ভিডিঅ'। আৰু আৰম্ভণি কৰাৰ আগতে আপোনালোকক কৈ দিওঁ যে যিসকলে ধেমালি বুজি নোপোৱা সেইসকলৰ বাবে এই ভিডিঅ'টো নহয়, আৰু যিসকলে ধেমালি বুজি পোৱা সেইসকলৰ বাবে। ব্লগ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' আমাক মাল লাগে। মাল কি তহঁতক মাল লাগে? হা চালা মাল খাই এল'প্লেন চলি আছা চালা মাল খাই মই তহঁতৰ কাৰণে পুলিচ পঠাই আছোঁ মই তোক কৈছিলোঁৱে নে চালা ৰামজাদে পঠাবই, পুলিচ পঠাব। মনে মনে এল'প্লেন চলি থাকাই চালা তহঁতে মাল খোৱা ব্যক্তি আছে চবে তালমোৱা হৈ ন আহি আছে বোলা তালমোৱা হ তই দুহাত ধৰ মাই মোৰ জেলত যাবাৰ মন নাই। জেলত যি ৰুটি খুৱাবই ভয় নকৰিবি হে ভগৱান, মই জেলত যাবাৰ মন নাই। মামু ভয় নকৰিবি, নাযাওঁ না জেলত, আমি খাইছোঁ খামে। কোনে কি ক'ব? বাপৰে আহি পালোঁ দেই একেলগে, বাপৰে আৰু যাব লাগিব। বাপৰে ইমান জোৰত যাব লাগে। মল্লো বাপৰে কি হয় চালা প্ৰথম পুলিচৰ ডিউটি। সোমাই গ'লো দে তলত দেখি। উঠব লাগে উঠে পালো উঠব পাৰছোঁ দে চাল্লা আহি পালোঁ ৰাচোন একেলগে। এনেকুৱাটা মস্ত একেলগে গেছি চাল্লা আৰু অলপ জোৰত যাব লাগিব। মল্লো পালো দে চালা দেখোন এনেকৈ গেছি। মই কৈ দি যাওঁ অলপ টাৱাৰটো আছে দেখোন তাতে গেলো দে চালা চাকাটো ঘূৰি আছে অলপ চালা মল চাল ক'ত থৈছে এনেকুৱা আজি ধৰিবই লাগিব। এটা থৈছে কিজানি ওপৰত দেখিনে যাওঁ। কিয় জানো মোৰ গা চা বিয়ে গৈছে দেই আজি আৰু ঘুমাম ঘৰত যাই। চালা ক'ত থৈছা মই আছোঁ তহঁতক ধৰিম। আহিছি বাপৰে এন্দৰ এখন খুলিব লাগিব চালা। এন্দৰ খোলাওতে আৰু পেন চেন ফাটি যাব নেকি। তহঁতক নিমেই আজি চালা নিলাক আজি আৰু দে চাকাকেইটা খোল জল্দি। মই নৰোঁ ধৰিবা নলবা, মই পৰি যাব লাগিব তলত। কি পুলিচ মানুহে লাগব দে গোটাই। আহি পাইছি পালো দে আগত ধৰি গেছে দে বাপৰে। কিবা নাই পুলিচ বঢ়িয়া চাল্লা। আজি আমাৰ নমাৰিলোঁ দে আৰু পুলিচেও বাচালা। পুলিচটো এতিয়া জেলত নিব চালা। মই যাওঁ। পুলিচ চাহি এইটো কেনে পুলিচ। মই যাওঁ। মোৰ আৰু বেলেগ কাম আছে।
চ' বন্ধুসকল ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু যদি আপুনি চেনেলটোত প্ৰথমে আহিছে ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ